পাব্লিক এডমিনিষ্ট্ৰেশ্যন 2 বছৰ আগত আমি শ্ৰী আয়ুষ গাৰ্গৰ টাইমত পাইছিলোঁ। তাৰ কাৰণে আমাক 20,000 ধনৰাশি দিয়া হৈছিল। সেই ৱাটাৰটো আমি চিভিল হস্পিটেলত এটা বহুত দিন পৰা ডিমাণ্ড আছিল ৱাটাৰ ট্ৰিটমেণ্ট প্লান্ট। চিভিল হস্পিটেল আমাৰ সেকেন্ডারি ট্রিটমেন্টর একটা হাব আমার ডিস্ট্রিক্টর সবতে মানে গভর্নমেন্ট কন্ট্रोल जो मैंने आफ्टर मेडिकल कॉलेज सबते मैंने बिजी फैसिलिटी सबसे इम्पोर्टेंट फैसिलिटी সেই কাৰণে আমি আজি ইয়াত এইটো উন্মোচন কৰিছোঁ। মই PHE ডিপাৰ্টমেণ্ট আৰু ষ্টুডেণ্ট চিভিল হস্পিটেলক থেংক ইউ। ছাৰ আপুনি যিহেতু এইখন হস্পিটেলৰ চেয়াৰমেন ইয়াতে এদিন বৰষুণ হ'লে এটাটো পানী ইয়াতে হয়। ঠিক আছে, থেংক ইউ। আজি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, তাতে এয়া এটা কাৰ্যসূচী আছিলে। 2 নম্বৰ আৰু এটা আছিল আমাৰ নতুনকৈ পানী আমাৰ হস্পিটেলটো পানীৰ এটা আঁচনি আছিলে। আজি উন্মোচন হ'ল। দেখা গৈছে মানে হস্পিটেলৰ সন্মুখত পানী জমা হৈ থাকে, এই সন্দৰ্ভত কোনো ব্যৱস্থা লৈছে নেকি? হয়, এই বস্তুখনৰ আমি অলপ দেখিছিলোঁ অলৰেডি আমাৰ ভিডিঅ', আমি একো বিশেষকৈ পোৱা নাই। আজি চিকিৎসা নিজে আহিছিলে ইয়াতে, আহি কিনে নিজে ইছ্যু দিছে এইটো পিজাবিৰ লগত আলোচনা কৰি এই প্ৰব্লেমটো মানে ৱাটাৰ ষ্টেগনেশ্যন প্ৰব্লেমটো ঠিক কৰিব মানে ইঞ্জিনিয়াৰ আজি চলি আছে। আৰু অলপ ADC বাইদেউক আমাৰ অৱগত কৰিলে যে এইখিনি কাম যাতে সোনকালে কেনেকৈ কৰে কোৱালিটি কৰিছোঁ। ফিজিবিলিটি টেষ্টটো কৰিছিলোঁ ইষ্টিমেটটো। বিগত দিনত দেখা পাইছোঁ আমি আজি DC আহিছিল কাৰণে আজি হস্পিটেলখন চাফা কৰা হৈছে। এনেতো ডেইলি চাফা কৰা নহয়, এই অন্তৰ্গত কি ক'ব? এটা কথা তাৰমানে আমাৰ ক্লিনাৰ বহুত কম আছে আজি, একদম কম। কিন্তু আমাৰ এটা IP বুলি এটা আমাৰ নতুনকৈ এটা প্ৰজেক্ট আহিছে এইটো ৱৰ্ল্ড হেল্থৰ, তাৰ পৰা আমি আজি ক্লিনাৰ ল'ব সক্ষম হৈছোঁ। এই ক্লিনাৰখিনি অলৰেডি এপইণ্টমেণ্ট হোৱা নাই যদিও এপইণ্টমেণ্ট দিম আৰু সোনকালে। তো আমাৰ নতুনকৈ 10জন ক্লিনাৰ লোৱা হ'ব, তাৰ কাৰণে আপোনালোকে হস্পিটেলৰ পৰিষ্কাৰ সদায় দিব। কিন্তু এটা কথা, আগতে যিমান বেয়া আছিলে ধৰক 2 মাহ আগত, তাতকৈ আজি মানে এই মাহত বা যোৱা মাহত ভালেই চাফা হৈছে। 2 নম্বৰ কথা, আমাৰ হস্পিটেলৰ কথাটো ক'ব গ'লে আমাৰ কিছুমান ছাৰ আছে আৰু আমাৰ চব ষ্টাফে মিলি আমি মানে আগতে আমাৰ মানে ৱাৰ্ড নাছিলে, মেল ৱাৰ্ড ফিমেল ৱাৰ্ড নাছিলে, চব একেলগে আছিলে। এতিয়া আমি কি কয় ইনডোৰ পেচেণ্ট ৰাখোঁ। ইনডোৰ পেচেণ্ট মেলৰ ভাগ বেলেগ, ফিমেলৰ ভাগ বেলেগ। এতিয়া আমি এই বাচ্চা ৰাখোঁ পিকু বুলি। আকৌ আমাৰ ICU খুলিছোঁ, তাৰপিছত FGO খুলিছোঁ। আগতে কিমানজন আছিল ক্লিনাৰ? কি হৈছে আগতে কিমানজন আছিল ক্লিনাৰ? ক্লিনাৰ আমাৰ 12জন মানে আছে। এতিয়া আৰু 10জন আমি গোটেই আমাৰ IPৰ আণ্ডাৰত ল'ম। 10জন থকাৰ পিছতো যি হিচাপে চাফাই থাকিব লাগিছিলে সেই হিচাপে কিন্তু নহয়। তাৰমানে সেইটো মই মানিছোঁ, কিন্তু কথা হ'ল কি 24 hours ডিউটিটো, সেইকাৰণে এই আমাৰ 10জনৰ নহয়। তাতে আকৌ বাথৰুম চাফা কৰিব লাগে, গাৰ্বেজ দিব লাগে। আৰুতো জানেই আমি চাফা কৰোঁ, আমাৰ দুখ আছে ভালকৈ চাফা লাগে। আজি পিকটো পেলাই দিয়ে ভেজকৈ, পটকৈ কাগজখন পেলাই আমি ডাষ্টবিন দিলেও কি হ'ব? সেই চাবচোন অলপ পিছত ইয়াতে চিপছৰ পেকেট, ইয়াতে কাগজৰ পেকেট, ইয়াৰে বোলে তামোলৰ পিক, এইখিনি মানে থাকে। তথাপিতো তাৰ মাজত আমি চেষ্টা কৰি আছোঁ। হস্পিটেল ক্লিন পাব দেই আপোনালোকে, আমি এইখিনি এচুৱেঞ্চ দিছোঁ আপোনালোকক।